হেল্ল' গাইছ, আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। এয়া মই বিয়া খাবলৈ আহিছিলোঁ। চাওকচোন ইমান ধুনীয়া পেণ্ডেলটো লাগিছে, আৰু এয়া শাহুমা বহি আছে কথা কৈ পেলাই। মই শাহু দেউতা, মোৰ হাজবেণ্ড, আমি গোটেইকেইজনে আহিছোঁ বিয়া খাবলৈ বুলি। পেণ্ডেলটো মই ধুনীয়াকৈ দেখুৱাই দিছোঁ। সৰু ল'ৰাটোৱে বেলুন খেলাইছিলে। এয়া চোতালৰ ফালে হোমযজ্ঞ চলি আছে, আকৌ পাঠ পঢ়িও আছে ভকতবিলাকে। হোমযজ্ঞ লগুণদানী হৈ গ'ল। লগুণদানী হৈ গ'ল যেতিয়া এইটো মাকৰ পৰা এচাৰি লৈ এনেকৈ ছাতি এটা লৈ পেলাই সকলোৰে পৰা গামোচা মানে চাউল পইচা এনেকুৱাকৈ লৈ ময়ো দি দিলোঁ। আকৌ এজাক বৰষুণ আহিল। বৰষুণ অহাৰ পৰা এয়া ল'ৰাকেইজনে এনেকৈ বস্তা দুখনেৰে মানে পানীবিলাক শুকুৱাই দি আছে। মানে মাকৰ হৈ গ'ল যিহেতুকে আমি সকলোৱে এনেকৈ এজন এজনকৈ ইয়াতে দি দিলোঁ। আকৌ খোৱা বোৱাও হৈ গ'ল। আজিৰ ভিডিঅ' ইমানেই আছিলে। আমিও যাবলৈ বুলি ওলালোঁ। বাই।